ৰসগোল্লাৰ কাৰণে আমি লৈছোঁ 4 কাপ গাখীৰ, মানে অলমষ্ট 1 লিটাৰ, আৰু লৈছোঁ অকণমান ইলাচি, অকণমান লৈছোঁ ভিনেগাৰ আৰু পানীৰ মিশ্ৰণ। তাত মই 2-3 টেবুল স্পুন ভিনেগাৰ আৰু 3 টেবুল স্পুন পানী লৈছোঁ, মানে ডাইলুট কৰি লৈছোঁ। ইয়াত ল'ম মই 1.5 কাপ চুগাৰ, মই ইয়াত 1 কাপেই দেখাইছোঁ, কিন্তু 1.5 কাপ চুগাৰ, আৰু ল'ম 6 কাপ পানী। এইকেইটাই লাগে বস্তু ৰসগোল্লা বনাবলৈ। আমি ৰসগোল্লাৰ কাৰণে এতিয়া আমি গাখীৰখিনি দি দিম পেনত। 1 লিটাৰ গাখীৰৰ পৰা আমি বনাম, আৰু 2 কাপ দিম মই গাখীৰ। তাৰপিছত মই ফাটিম, চাই থাকক। ভালকৈ লৰাব এতিয়া গাখীৰখিনি, তলত যাতে লাগি নাযায় দেই, ভালকৈ। এতিয়া বইল আহিলে নহয়, মই এতিয়া বন্ধ কৰি দিম গেছটো দেই। দেখিলে বন্ধ কৰিলোঁ গেছ। অলপ এতিয়া 4 মিনিট ঠাণ্ডা কৰিম, তাৰপিছত মই ইয়াত ভিনেগাৰ দি গাখীৰখিনি ফটাম। এতিয়া ঠাণ্ডা হৈছে, আৰু মই এতিয়া ভিনেগাৰ পানী দিম। ভিনেগাৰ এইটো গম পাইছে নহয়, ভিনেগাৰ কিমান কৈছিলোঁ? আপুনি 2 টেবুল স্পুন ভিনেগাৰ আৰু 2 টেবুল স্পুন পানী দিব, যদি আপুনি ভিনেগাৰ দিব খোজে। নেমু থাকিলে নেমু ৰসকে দিব 2 টেবুল স্পুন বা 3 টেবুল স্পুন লাগিব পাৰে। তাৰপিছত গাখীৰখিনিও দিছোঁ, এতিয়া ভালকৈ মিক্স কৰা। হেৰি যেনে চানা বনিছে আৰু পজ কৰিলে দেখিলে নহয়, ভালকৈ ফাটি গ'ল। আমাৰ পানী ছেপাৰেট হৈ গ'ল, চানা হৈ গ'ল। এতিয়া আমাৰ চানা ৰেডি। আমি অলপ দেৰি পিছত চানা চাকিম এতিয়া দেই। চাকিখিনি চেকিবৰ কাৰণে এনেকুৱা নিচিনা এখন চাকনি লৈ ল'ব, যদি আছে, নহ'লেও নাই। নহ'লে আপোনাৰ এখন গামোচা লৈছোঁ, গামোচাখন ভালকৈ তিয়াই ল'ব, আৰু এনেকৈ ইয়াত লৈ ল'ব। চাৰিপিনে আপুনি দিব পাৰে। মই অলপ যাতে নপৰে সেইকাৰণে কৰিবৰ কাৰণে কি কৰিছোঁ, ইয়াত দি লওঁ। দেখিছেনে? এয়া চানাখিনি দিম, এইখিনি এইয়া দেখিলে। ইমানখিনি যিখিনি ওলালে সেইখিনি মই থৈ দিওঁ জেনেৰেলি, আৰু ৰুটি মাৰোঁ, নহ'লে কেতিয়াবা দালি দি দিওঁ, কেতিয়াবা কাৰী বনাওঁতো দিওঁ। আৰু যিহেতু চানাখিনি আমি ভিনেগাৰেদি ফটাইছোঁ, সেইকাৰণে অকণমান টেঙা হ'ব। এতিয়া আমি যিমান পাৰোঁ ভালকৈ ধুম ঠাণ্ডা পানীৰে। এয়া চাওক, ঠাণ্ডা পানীৰে যেতিয়া ধুব, এয়া এনেকৈ আমাৰ ধুই হ'ল। এতিয়া আমি এইটো এটা টোপলা বনাই আধা ঘণ্টা, 25 মিনিটৰ পৰা আধা ঘণ্টালৈকে ভালকৈ চেপি ওলোমাই থৈ দিম। আৰু ইয়াত বেছি দেৰি আচলতে চানাটোৰ বেছি দেৰি হেঙিং কৰিব নালাগে, কাৰণ বেছি দেৰি হেঙিং কৰে যদি তাত থকা মইশ্চাৰখিনি নাইকিয়া হৈ যায়। আৰু যিহেতু যেতিয়া মইশ্চাৰখিনি নাইকিয়া হৈ যায় নহয়, তেতিয়া কি হয়, আপোনাৰ ৰসগোল্লাটো টান হৈ খাবলৈ। এতিয়া বেছিকৈও নেচেপিব, কিন্তু তথাপিও ইমানখিনি তাত থকা পানীখিনি আঁতৰাব। তাৰপিছত আমি এতিয়া আমি ইয়াতে হেঙিং কৰি থৈ দিম এনেকৈ, বুজিছেনে? এতিয়া আমি 1 কাপ চেনি আৰু আধা কাপ দিম। এতিয়া 1 কাপ চেনি, আৰু ইয়াত 6 কাপ পানী দিম। এয়া হ'ল 1 কাপ পানী, এয়া হ'ল বাকী 4 কাপ পানী, আৰু 1 কাপ পানী দি আছোঁ, আৰু 1 কাপ পানী দি আছোঁ। এতিয়া মই গেছটো জ্বলাই দিম। তাৰপিছত লাহেকৈ মিক্স কৰিম। পানীখিনি একেবাৰে চুগাৰ পানীখিনি একদম পাতল হ'ব লাগে দেই, নহ'লে টান হৈ যাব আপোনাৰ ৰসগোল্লা। মোৰ পাউডাৰ, আমাৰ ইয়াত মিহি চেনিটোৱে পোৱা যায়, আৰু আপোনালোকৰ তাত যদি গোটা চেনিও আছে কোনো কথা নাই, আপুনি গোটা চেনি দিলেও গলি যাব, খালি লৰাই থাকিব তলত যাতে লাগি নাযায়। হয়, এয়া 25 মিনিট আধা ঘণ্টা হৈ গ'ল। এইখিনি চানা হৈ গ'ল। এতিয়া আমি ভালকৈ মঠিম, কাৰণ আপুনি গোটা গোটাকৈতো আপুনি বনাব নোৱাৰিব নহয় জানো। আপুনি যিমান আছে আপোনাৰ গামোচাখনত আঁতৰাই ল'ব চানাখিনি, আকৌ গামোচাখন ধুনীয়াকৈ শুকুৱাই থৈ দিব। আছে ইমান ধুনীয়া হৈছে, দেখিছেনে? প্ৰথমতে আমি এনেকৈয়ে মিক্স কৰিম। মিনিমাম 5 মিনিটটো ভালকৈ মঠিবই লাগিব, তেতিয়ালৈকে যেতিয়া লাড়ু বান্ধিম, লাড়ুটো যাতে একো ক্ৰেক নাথাকে। এয়া এনেকৈ আকৌ আনিম, আকৌ ঘড়ীটো চাই থাকিব। 5 মিনিটটোত আপুনি মিনিমাম লাগিব তাৰমানে।
নিডিংটোৱে মেইন কথা, যিমান ধুনীয়াকৈ নিট কৰিব আপোনাৰ সিমানেই ভালকৈ ৰসগোল্লা ওলাব। মানে কিন্তু সেইবুলি আকৌ বৰ বেছি ৰসগোল্লাটো আপুনি নিট কৰি কৰি হাতত তেলো উলিয়াই নিদিবগৈ, তেতিয়াও আকৌ ৰসগোল্লা টান হয়। খুব ডেলিকেট বস্তু ৰসগোল্লাটো। তোমাৰ চিৰা বইল হৈছে, আমি এতিয়া কমাই পেলাই থৈ দিম। দেখিছেনে? হৈ গ'ল। মই অকণমান কৰ্ণফ্লাৱাৰ মিলাওঁ, আপোনাৰ নিপিনালে একো কথা নাই। কৰ্ণফ্লাৱাৰটোৱে খুব ধুনীয়া এটা বাইণ্ডিং দিয়ে, সেইকাৰণে মই কৰ্ণফ্লাৱাৰ মিলাওঁ। কিন্তু যিসকল পাকৈত তেওঁলোকে নিশ্চয় নিদিয়ে, কিছুমানে দিয়ে, কিছুমানে নিদিয়ে, কিছুমানে চুজি দিয়ে। এতিয়া ধুনীয়াকৈ এইটো হৈছে। এতিয়া আমি এটা হেৰি কৰি চাম, বইল কৰি চাম। যদি ফাটিছে তেতিয়াহ'লে আকৌ মাৰিম। তাৰমানে এইটো ফটা নাই, তাৰমানে এইটো আমাৰ হ'ল। গম পালেনে? এতিয়া মই দেখুৱাম আপোনালোকক লাড়ু মানি। অ'কে, এতিয়া মই সৰু সৰু বল কেইটামান কৰিম, নিজৰ নিজৰ চাইজত বনাব। এতিয়া ইমান দিগদাৰ। এতিয়া আমি ধুনীয়াকৈ যিমান পাৰে ধুনীয়া গোল গোল আকৃতি ৰসগোল্লা বনাওঁ। এতিয়া বলিছে নহয়, একেলগে দেখিলে নে? এয়া এটা দিলে, দুটা দিলে, 12টা। আৰু আমি এটা কাম কৰিম, কি ঢাকি দিম 15 মিনিটৰ কাৰণে। আমাক আকৌ দেখুৱাওঁ আপোনালোকক। এই দেখিছেনে লালমোহন ৰসগোল্লাকেইটা ফুলিছে? দেখিছে নাই কেনেকুৱা ধুনীয়া বগা বগা ৰসগোল্লাকেইটা ঢকঢকীয়া? দেখিছে? দেখুৱাবলৈহে কৈছোঁ, কিন্তু আপোনালোকে মেলি মেলি চাই নাথাকিব আকৌ। এতিয়া 15 মিনিট বইল কৰাৰ পিছত আমি এতিয়া একদম ল' ফ্লেমত মানে গেছটো কৰি ঢাকনখন খুলি দিম আৰু 3 মিনিট বইল কৰিম। 3 মিনিট বইল কৰাৰ পিছত আমি তাতে থৈ দিম আৰু 4 ঘণ্টালৈ। তো আপোনালোকে এতিয়া বনাই চাব। এই দেখিছেনে? মই যদি ওচৰৰ পৰা দেখাওঁ, একদম চফ্ট দেখিছেনে? একদম ধুনীয়া দেখিছে হয়? দেখি লৈ পেলাই বনাব, জনাব আমাক কেনেকুৱা লাগিলে, আৰু ভাল পাম নিজৰ নিজৰ মন্তব্য দিলে। আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে প্ৰথমৰ পৰা শেষলৈকে চাব, ধুনীয়া ধুনীয়া কমেণ্ট দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, যাতে ভিডিঅ'বোৰ গম পাই থাকে। ব'লক, আজিলৈ আহিছোঁ, আকৌ আহিম নতুন এটা ভিডিঅ'লৈ।